স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত এক উল্লেখযোগ্য অগ্ৰগতিৰ সাক্ষী হৈছে। আজি আমি তিনিচুকীয়াত সদ্যস্থাপিত চিকিৎসা মহাবিদ্যালয়খনকে ধৰি 13খন সম্পূৰ্ণ কাৰ্যক্ষম চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ কথাৰে গৌৰৱ কৰিব পাৰিছোঁ। ইয়াৰ উপৰিও আমাৰ 3খন ডেণ্টেল কলেজ, 5খন BSc নাৰ্ছিং কলেজ, 3খন ফাৰ্মাচী প্ৰতিষ্ঠান আৰু 6খন পেৰামেডিকেল প্ৰতিষ্ঠান আছে। ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে 2024 চনৰ 4 ফেব্ৰুৱাৰীত কৰিমগঞ্জ চিকিৎসা মহাবিদ্যালয় আৰু 24 চনৰ 9 মাৰ্চত শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছে। দুয়োটা প্ৰকল্পই ক্ৰমে ৰাজ্যিক আৰু PM ডিভাইন আঁচনিৰ পুঁজিৰে অগ্ৰগতি লাভ কৰিছে। MBBS আৰু PG MD MS আসন যথেষ্ট সংখ্যা বৃদ্ধি পাইছে। বিভিন্ন ছুপাৰ স্পেচিয়েলিটি শাখাত 1600 MBBS আসন আৰু 722খন PG আসন আৰু 46খন DM MCH আসন আছে। 2026 চনৰ ভিতৰত বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে আমি নিৰ্ধাৰণ কৰিছোঁ। আইন শৃংখলা বজাই ৰখাৰ প্ৰতি আমাৰ অটল দায়বদ্ধতাই এই বছৰ উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন, সাধাৰণ সংসদীয় নিৰ্বাচনৰ পৰা আৰম্ভ কৰি অম্বুবাচী মেলালৈকে উল্লেখযোগ্য অনুষ্ঠানসমূহে সুচাৰুৰূপভাৱে পৰিচালিত হোৱাটো অসম আৰক্ষীয়ে নিশ্চিত কৰিছে। এই চৰকাৰে অপৰাধৰ বিৰুদ্ধে তীব্ৰভাৱে যুঁজ কৰি আহিছে আৰু উল্লেখ কৰা ধৰণে বহু সফলতা লাভ কৰিছে। ড্ৰাগছৰ ক্ষেত্ৰত বৰ্তমান চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰ পৰা অসম আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে 9018টা কেছ ইতিমধ্যে ৰেজিষ্টাৰ কৰিছে, য'ত নেকি 2026 চনত 1227টা গোচৰ আছিলে আৰু তাৰ বিপৰীতে আজি 9118টা গোচৰ পঞ্জীয়ন হোৱাটো অসম আৰক্ষীৰ সফলতাকে সূচাইছে। মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰত যি মহিলাৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে, য'ত নেকি 2023 চনৰ 12,000ৰ পৰা আজি 2024 চনত 2295টালৈ হ্ৰাস পাইছে। সংগঠিত অপৰাধৰ ক্ষেত্ৰত মানৱ সৰবৰাহ হওক, গৰু সৰবৰাহ হওক, অন্যান্য সংগঠিত অপৰাধৰ বিৰুদ্ধে চলোৱা অভিযান মানৱ সৰবৰাহৰ বহিৱা 811জন লোকক উদ্ধাৰ কৰা আৰু কোটি কোটি মূল্যৰ অবৈধ সামগ্ৰী জব্দ কৰাত অসম আৰক্ষীয়ে সফলতা লাভ কৰিছে। পঞ্চায়ত আৰু পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগে গ্ৰাম্য আন্তঃগাঁথনি উন্নতীকৰণ আৰু গ্ৰাম্যাঞ্চলৰ লোকৰ জীৱন ধাৰণৰ মান উন্নয়ন কৰাৰ অৰ্থে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে। বিভাগটোৱে লাভ কৰা সফলতাসমূহৰ ভিতৰত ৰাজ্যখনে এতিয়ালৈ যি 20,000টা প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ নিৰ্মাণ কৰাৰ বিপৰীতে লক্ষ্যৰ বিপৰীতে এতিয়ালৈ 19 লাখ এনেকুৱা গৃহৰ কাম আমি সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছোঁ। বঙাইগাঁও জিলাত এই বিভাগৰ অন্তৰ্গত MGNREGA নিশ্চিত নিয়োগ আঁচনিৰ জৰিয়তে বিগত বিত্তীয় বৰ্ষৰ পৰা এতিয়ালৈ মুঠ 71,20 লাখ টকা ব্যয় সাপেক্ষে আৰু লগতে প্ৰায় 6,048টা কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। 14,651টা আঁচনিৰ কাম ইতিমধ্যে এই বিভাগৰ জৰিয়তে চলি আছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত আমি আগন্তুক দিনত মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তৃতীয়বাৰৰ বাবে কাৰ্যকাল হোৱাৰ পিছত তেখেতে ঘোষণা কৰিছিলে যে পুনৰ 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ সমগ্ৰ ভাৰতবাসীৰ মাজত যিসকলৰ কেঁচা ঘৰ আছে সেই কেঁচা ঘৰত থকা সকলৰ মাজত বিতৰণ কৰিব। আৰু তাৰ ভিতৰত আমি আশা ৰাখিছোঁ আগন্তুক দিনত নতুনকৈ আমি প্ৰায় 7 পৰা 8 লাখ নতুনকৈ ভাৰত চৰকাৰৰ পৰা গৃহ পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে প্ৰতি বছৰে 1 লাখকৈ মুখ্যমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদান কৰাৰ ইতিমধ্যে লক্ষ্য স্থিৰ কৰিছে। সেইকাৰণে আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে আগন্তুক দিনত কেঁচা ঘৰত থকা পৰিয়াল আগন্তুক দিনত হয়তো অসমত এটাও নাথাকিব। আমি সকলোৱে জানো যে অসমৰ অৰ্থনীতি হ'ল প্ৰধানকৈ কৃষি ভিত্তিক আৰু কৃষি আৰু কৃষকে হৈছে আমাৰ ভাৰত